গুড মৰ্ণিং বন্ধুসকল। এতিয়া সময় হৈছে 9:30 আৰু আজি মোৰ অলপ ঘৰত কাম কৰিবলগীয়া আছে। আৰু কাম মানে কি, ভণ্টিৰ ঘৰ থকাৰ কাৰণে এতিয়া ৰভা দিব লাগিব। সেইকাৰণে ভিডিঅ'টো বনালোঁ। কিমানখিনি ভাল হয় নাজানো, ভিডিঅ'টো চাই থাকক আগলৈ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আপোনালোকে চাই আছে মোৰ চেনেল JS ব্লগ, আৰু ভিডিঅ'টো স্কিপ নকৰি আগলৈ চাই থাকিব। কিমানখিনি পাৰোঁ কিমানখিনি নোৱাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক আগলৈ ভিডিঅ'টো। আমাৰ মানে লোকেল পেণ্ডেল এইটোৱে হয়, আমাৰ গাঁৱলীয়া মাজত এনেকৈ বনোৱা হয়। চাই থাকক। সকলো আহিলে, দাদা ভাইটি সকলো আছে, হাতে কামে লাগি আছে সকলো। আজি আমাৰ গাঁৱলীয়া পেণ্ডেলটো টিঙেৰে সজাম, আৰু এনেকৈ টিপাল নিদিওঁ। আমাৰ টিং দিলে আমাৰ সকলো কাম সমাধান হৈ যায়। এতিয়া সকলো নিজৰ মতে নিজৰ এতিয়া পজিশ্যন লৈ আছে টিং লগাবলৈ। এতিয়া আৰম্ভ কৰা হৈছে। ফাৰ্ষ্ট এখন টিং উঠোৱা হৈছে আৰু সম্পূৰ্ণ হ'বগৈ আৰু লাহেকৈ। টিং লগোৱা অকণমান ৰিক্সো হয়, লাহে লাহে কৰিবলগীয়া হয়, কৰি আছে। সেইফালে ভাইটিকেইটাই মোবাইল চাই আছে, ইয়াৰ কাম নাই সিহঁতৰ, অকল মোবাইল চোৱাৰ বাহিৰে বেলেগ কাম নাই আৰু। এতিয়া সম্পূৰ্ণৰূপে হৈ গ'ল আৰু মোৰ ঘৰত ৰভা দিয়া হৈ গ'ল। আৰু এতিয়া ভিতৰলৈ গৈছে বাবুৰ ভাত খাবলৈ। মই অকণমান জিৰাই লৈছোঁ ইয়াতে বহি। বন্ধুসকল, সকলো কাম কৰি আজৰি হ'লোঁ আৰু নিজৰ গাটো ধুই ল'লোঁ। ধুই আৰু এতিয়া কামটো হ'লেই, এতিয়া অকণমান ওলাই যাবলৈ ভাবিছোঁ মানে। আৰু যিমানখিনি দেখাম বুলি ভাবিছিলোঁ তাকে দেখালোঁ, যিমানখিনি পাৰিলোঁ। আপোনালোকে যদি ভিডিঅ' চাই আজি অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি আৰু শ্বেয়াৰ কৰি দিব। আৰু তেনেকৈ বেলেগ কি ক'ম আৰু, চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, তাৰে আশা থাকিল। সেয়াই আৰু, ধন্যবাদ।